আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ আণ্ডাৰৱেৰ এটাৰ দাম কিমান এবাৰ সুধি চাবচোন। ৰ'ব মই এতিয়া মামাক সুধি আছোঁ। অ' মামা, আপোনাৰ আণ্ডাৰৱেৰ মানে আপুনি পিন্ধি থকা এই জাঙিয়াটোৰ দাম কিমান অ'? অখিল দা, এই বিজেপি চৰকাৰখনে স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকক ইমান যে কম দামী কাপোৰবিলাক দিছে, তাৰ সলনি কংগ্ৰেছ চৰকাৰকে জিকোৱাহেঁতেনে ভাল আছিল চাগে। দুৰ্ভাগ্য এইটোৱেই যে আজিৰ দিনটোত কংগ্ৰেছক যদি আমি সহায় কৰিবলৈ যাওঁ, কাইলৈ কংগ্ৰেছক যিটো মানুহকে জিকাওঁ তেওঁৱে গৈ আকৌ বিজেপিত জইন কৰি দিয়ে। যাকে জিকাব আপুনি, যাকে আমি যোৱাবাৰ বিধানসভাৰ মই দেখিলোঁ যে কংগ্ৰেছে মানে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সবল স্থিতি নলয়। আমি দেখিলোঁ যে কংগ্ৰেছৰ বহু বিধায়কে ডাইৰেক্টলি বিজেপি দলত যোগদান কৰিলে। বিজেপি এনেকুৱা এটা দল, মাত্ৰ বিৰোধী দলবোৰ নহয়, নিজৰ লগত থকা দলবোৰো তেওঁলোকে গিলি পেলায়। আৰু আজি অসমৰ ভিতৰত যদি চাই যোৱা নিৰ্বাচনত মাত্ৰ বিজেপি দলৰ সংগঠনৰ লগত টক্কৰ দিয়া সংগঠন মাত্ৰ কংগ্ৰেছ দলৰ ওচৰতে আছে। এইটো সকলো আমি দেখা পাইছোঁ। অসমত থকা আঞ্চলিক দলৰ লগত আমাৰ কোনো ধৰণৰ তৰ্ক বিতৰ্ক নাই। তেওঁলোকে নিজৰ দলৰ ভিতৰত বিশ্লেষণ কৰক। তেওঁলোকৰ দুইজন বিধায়ক হোৱাৰ পৰিস্থিতিত কংগ্ৰেছ দলৰ যথেষ্ট অৰিহণা আছে। 5 বছৰ বিজেপিক হৰুৱাবৰ কাৰণে কংগ্ৰেছক ইমান অনুৰোধ কৰিলোঁ যে মানুহে ভাবিলে যে ইহঁতি দুৰ্বল কাৰণে কংগ্ৰেছক অনুৰোধ কৰি থাকে। এইবাৰ নিজৰ দল শক্তিশালী কৰিবৰ কাৰণে প্ৰথমৰ পৰা কাম কৰিছোঁ। লাষ্টত গৈ 11টাত খেলিলোঁ আৰু 2টা এডিশ্যনেল হিচাপত খেলিলোঁ ফ্ৰেণ্ডলি, গতিকে 13টাত মাত্ৰ খেলিলোঁ। গতিকে আমাৰ সংগঠন বিৰাট লোকচান হ'ল। সেইকাৰণে এইবাৰ আমি 126টাৰ ভিতৰত 126টা বিধানসভা সমষ্টিত আমাৰ কাম আৰম্ভ কৰিছোঁ। 126টা বিধানসভা সমষ্টিত আমি আঞ্চলিক শক্তিক একলগ কৰিম আৰু যিবিলাকে নোৱাৰে, যিবিলাক জনগোষ্ঠীয় আঞ্চলিক ৰাজনৈতিক দল, তেওঁলোকে আমাৰ এই আঞ্চলিক ৰাজনৈতিক দলৰ মহাসংঘত যোগ দিব লাগে। বিজেপিক যদি পৰাভূত কৰিব লাগে, কংগ্ৰেছৰ নেতৃত্বত গৈ সেইটো কৰিব পাৰিম বুলি আমাৰ আশা নাইকিয়া হৈ গৈছে। আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ আণ্ডাৰৱেৰ এটাৰ দাম কিমান এবাৰ সুধি চাবচোন। ৰ'ব মই এতিয়া মামাক সুধি আছোঁ। অ' মামা, আপোনাৰ আণ্ডাৰৱেৰ মানে আপুনি পিন্ধি থকা এই জাঙিয়াটোৰ দাম কিমান অ'? মামা, মোৰ আকৌ কেলে লাজ লাগিব? অখিল দাই বাৰে বাৰে সুধিব কোৱাৰ কাৰণেহে আপোনাক সুধি আছিলোঁ। এই বিশ্বাস নহয় যদি চাওক আকৌ ভিডিঅ'টো। আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ আণ্ডাৰৱেৰ এটাৰ দাম কিমান এবাৰ সুধি চাবচোন। বাকীটো বাদ দিলোঁ মই। গেঞ্জি এটাৰ দাম কিমান সুধি চাবচোন। সুধি চাবচোন। তেওঁ পিন্ধা স্পৰ্টিং এটাৰ দাম, ৰণোজ পেগুৱে পিন্ধা গেঞ্জিটোৰ দাম কিমান এবাৰ সুধি চাবচোন। এওঁলোকে যে আমাৰ ছাত্ৰ ছাত্ৰীক 600 টকা ঠিকাদাৰক দিব, তাৰে 20% লাভ খাব, 480 টকা থাকিব। 480 টকাত দুযোৰ কাপোৰ। সেইটো সেইকাৰণে মই কৈছোঁ যে প্লাষ্টিকৰ বস্তাত দুযোৰ ইউনিফৰ্ম দিব খুজিছে। এই অৰ্থনীতিটো, এই যে লুণ্ঠন কৰাৰ অৰ্থনীতিটো, এই লুণ্ঠন কৰাৰ অৰ্থনীতিটো বন্ধ কৰিবৰ কাৰণে মই নতুন মডেল এটা বনাইছোঁ, য'ত হিমন্ত বিশ্ব শৰ্মা ইমান লুণ্ঠন কৰিব নোৱাৰিব। সেই নতুন মডেলটোৱে আজি ইয়াত ব্যাখ্যা কৰিছোঁ। চাওকচোন কিমান সাহস। মামা, এই অখিল দাই কোৱা কথাটো কিন্তু মিছা নহয় দেই। মাৰি ঠেং ভাঙি দিম।